আপোনালোকে ইতিমধ্যে গম পাইছে যে 18 বছৰৰ ওপৰত সকলো ব্যক্তিক কৰোনা ভেকচিন দিয়া হ'ব। গতিকে আপোনালোকে কৰোনা ভেকচিন দিবৰ কাৰণে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব মই গোটেইখিনি তথ্য দেখুৱাই দি আছোঁ। আৰু এটা কথা মন কৰিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন দুই প্ৰকাৰ হয়, এটা হ'ল অনলাইন আৰু এটা হ'ল অফলাইন। গতিকে আপুনি অনলাইন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই এইখন ভিডিঅ' দেখুৱাই দি আছোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনালোকে এপ ইনষ্টল কৰিব লাগিব, সেইটো হ'ল আৰোগ্য সেতু। অ'কে, আপোনালোকে এপ ষ্ট'ৰ ইনষ্টল কৰি ল'ব, তাৰপিছত অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰিব, তাৰপিছত নেক্সট ক্লিক কৰি থাকিব। অ'কে, তাৰপিছত ৰেজিষ্টাৰ ক্লিক কৰি দিব, তাৰপিছত আই এগ্ৰি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। অ'কে, তাৰপিছত এইটো এলাউ কৰি দিব, তাৰপিছত এইটো এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো এটা এণ্টাৰ কৰি দিব, আপুনি যিখন মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে। অ'কে, তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। অ'কে, তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, সেইখন OTP ইয়াতে আপোনালোকে বহাই দিব। মোৰ মোবাইলত OTP আহিলে মই বহাই আপোনালোকক দেখুৱাই দি আছোঁ। এই OTPখন ইয়াতে বহাই তলত যিটো ছাবমিট লেখা আছে তাতে ক্লিক কৰি দিব। অ'কে, ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে যিটো ওপৰত নটিফিকেশ্যন আহি আছে এইটো ক্লিক কৰি কাটি দিব, ক্লিক কৰি ক্ল'জত ক্লিক কৰি কাটি দিব। অ'কে, তাৰপিছত চাব ছাইডত আপোনালোকৰ লিখা আছে ভেকচিন বুলি। অ'কে, সেই ভেকচিনত ক্লিক কৰি দিব আপোনালোকে। ভেকচিনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰ এটা দিব, যিকোনো মোবাইল নম্বৰ দিব পাৰে যিটো আপোনাৰ লগত আছে। সেইখন মোবাইল নম্বৰ দি তলত যিটো লিখা আছে প্ৰচেড টু ভেৰিফাই তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আৰু এটা OTP আহিব আপোনাৰ মোবাইলত, সেইটোখন OTP ইয়াতে আপোনালোকে ছাবমিট কৰি দিব। অ'কে, OTPটো হোৱাৰ কাৰণে ৱেইট কৰি আছোঁ। যেতিয়া OTPটো আহিব এইটো OTP ইয়াতে আপোনালোকে বহাই চিম্পল আপোনালোকে প্ৰচেড টু ভেৰিফাই ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে আপোনালোকৰ ওপৰত চিলেক্ট ডকুমেণ্ট আছে, চিলেক্ট কৰিব ডকুমেণ্ট কি দিব বিচাৰে। মই আধাৰ কাৰ্ড দিছোঁ, গতিকে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট যি আছে দিব পাৰে। তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহাই দিব, পান কাৰ্ড দিলে পান কাৰ্ডৰ নাম্বাৰটো বহাই দিব। অ'কে, তাৰপিছত তলত চাব বেনিফিচিয়াৰী নেম, আপোনালোকৰ ডকুমেণ্টত যিখন ডকুমেণ্ট দিছে তাত নামটো কি লিখা আছে সেইটো বহাই দিব ইয়াতে। অ'কে, মই আধাৰ নাম্বাৰটোৰ ওপৰত দি আছোঁ। তাৰপিছত চাব তলত যিটো মানে নেম আছে আপোনালোকৰ ডকুমেণ্টত যিটো নেম আছে ঠিক তেনেকৈ হ'ব লাগিব। অ'কে, এটা স্পেলিং আপোনালোকে উল্টা পাল্টা দিলে নহ'ব এইটো। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থৰ ইয়াৰটো চিলেক্ট কৰিব। অ'কে, আপোনালোকৰ বয়স যিটো আছে সেইটো চিলেক্ট কৰিব লাগে, আপোনালোকৰ ডেট অফ বাৰ্থৰ ইয়াৰ চনটো চিলেক্ট কৰিব লাগে। অ'কে, তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ এটা SMS আহি যাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে বুলি, আৰু এটা ৰেফাৰেঞ্চ নাম্বাৰ দি দিব। আৰু তলত চাব ইয়াতে লিখা আছে ক্লিক হেয়াৰ টু এড বেনিফিচিয়াৰী, তাতে ক্লিক কৰি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ নাম কেইটা এটাও সোমাব পাৰে। অ'কে, ঠিক আগৰ দৰে আপোনালোকে যিখন ডকুমেণ্ট দিব বিচাৰে তাতে ক্লিক কৰি ডকুমেণ্টটো চিলেক্ট কৰি ল'ব। অ'কে, তাৰপিছত ডকুমেণ্টৰ নাম্বাৰটো বহাই দিব, তাৰপিছত তলত নাম বহাই দিব, আগৰ দৰে ছেম প্ৰচেছটো আহি যাব। অ'কে, তাৰপিছত ডেট অফ বাৰ্থটো ইয়াৰটো বহাই দিব। এনেকৈ আপোনালোকৰ ঘৰৰ পৰিয়ালৰ 4জনৰ নাম আপোনালোকে ইয়াত আপোনালোকে ফিল আপ কৰিব পাৰিব। অ'কে, আৰু তাৰপিছত যিটো মেছেজ আহিব সেইখন মেছেজ আপোনালোকৰ ৰেফাৰেঞ্চ আগে দিব হ'ব, সেইখন মেছেজ লৈ আপুনি গ'লে হ'ল যিকোনো চেণ্টাৰত, তাৰ পৰা আপোনালোকে ভেকচিন দিব পাৰিব। অ'কে, তাৰপিছত চাব চিডিউল ভেকচিনেশ্যন। অ'কে, তাতে ক্লিক কৰিলে আপোনালোকে চাব আপোনালোকৰ ভেকচিন দিয়া চেণ্টাৰ আপোনাৰ ওচৰত কোনখন আছে সেইখন আপোনালোকে চাই ল'ব পাৰে। অ'কে, গতিকে এইটো এপ এতিয়ালৈকে আপডেট হোৱা নাই, যেতিয়ালৈকে এইটো আপডেট হৈ যাব তেতিয়ালৈকে আপোনালোকৰ নিয়াৰেষ্ট যিবিলাক চেণ্টাৰ আছে ভেকচিনেশ্যন সেইবিলাক আপোনালোকে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'খন এইখিনি। যদি ভিডিঅ'খন ভাল লাগে থাকে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰি দিব।